নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল হিমাক্সিছ ক্ৰিয়েশ্যনলৈ। আজি লৈ আহিছোঁ আপোনালোকৰ বাবে কেইযোৰমান বোৱা মেখেলা চাদৰ। এই মেখেলা চাদৰৰ ডিজাইনকেইটা আপোনালোকৰ যদি ভাল লাগে নিশ্চয় লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আহকচোন তেনেহ'লে চাওঁ। প্ৰথমতে এইযোৰ মেখেলা চাওক। এইযোৰ একেবাৰে চিম্পুল হয়। ইয়াৰে ছাইডত পতি লগোৱা হৈছে আৰু আঁচলটোত একেবাৰে চিম্পুল কাৰা পাৰি থোৱা হৈছে। আৰু এইখন হৈছে মেখেলা। ইয়াতো একেবাৰে চিম্পুল ফুল দিয়া হৈছে, চাওকচোন। আকৌ এইযোৰ কাপোৰত দিশটো বগা আৰু বানীটোত ইয়াৰ সেউজীয়া ৰঙৰ সূতাৰে লগোৱা হৈছে। আৰু ইয়াৰ ডিজাইনটো চাওকচোন, ইমান ধুনীয়া লাগিছে নহয়নে? আৰু ইয়াৰ ছাইডত সেউজীয়া আৰু ৰঙা সূতাৰে ববি পাৰি লগোৱা হৈছে। এইখন হৈছে ইয়াৰ মেখেলা। মেখেলাত দুটা ৰং, ৰঙা আৰু নীলা ৰঙেৰে ফুল দিয়া হৈছে। এইযোৰ মেখেলা চাদৰত ক'লা আৰু কমলা ৰঙৰ সূতাৰে ফুল দিয়া হৈছে। চাওকচোন ডিজাইনটো, কিমান ধুনীয়া লাগিছে নহয়নে? আপোনালোকৰ কেনে লাগিছে জনাবচোন। এইখন চাদৰ হয়। ইয়াৰ ছাইডতো সেই একেদৰে ৰঙা আৰু সেউজীয়াৰে ববি পাৰি দিয়া হৈছে। মেখেলাখনতো সেই একেই ডিজাইন দিয়া হৈছে। আপোনালোকে যদি এই ফুলকেইটাৰ ফুলৰ চানেকি বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰি ক'ব, মই দি দিম। গোটেইকেইযোৰ মেখেলা চাদৰে একেবাৰে চিম্পুল হয় আৰু ওচৰে পাঁজৰে নিয়াৰ কাৰণে একেবাৰে ভাল হয়, কমফৰ্টেবল হয়। এইযোৰ মেখেলা চাদৰত সেউজীয়া ৰঙৰ ফুল দিয়া হৈছে আৰু মাজত সৰু সৰু বুটা ফুল দিয়া হৈছে, চাওকচোন। আৰু ইয়াৰ ছাইড পটি হালধীয়া আৰু সেউজীয়াৰে দিয়া হৈছে। এইখন হৈছে ইয়াৰ চাদৰ, একেবাৰে চিম্পুল হয় আৰু মেখেলাখনতো সেই একেই ডিজাইন দিয়া হৈছে। এইখন এই মেখেলা চাদৰখন মোৰ একেবাৰে প্ৰিয় হয় আৰু ইয়াৰ আঁচলত ধুনীয়াকৈ দহি বটি দিয়া হৈছে ৰঙা আৰু নীলাৰে। ইয়াৰ বানীটোত কাশ্মীৰী পাট সূতা দিয়া হৈছে। পিন্ধিবলৈ ইমান কমফৰ্ট নহয়, চাওকচোন ডিজাইনটো ইমান ধুনীয়া লাগিছে নহয়নে? আৰু ইয়াৰে মেখেলাখন চাওকচোন, একেবাৰে ইউনিক ডিজাইন হয়। আৰু এইযোৰ মেখেলা চাদৰত গুলপীয়াৰ ওপৰত ক'লা ফুলেৰে দিয়া হৈছে আৰু ফুলকেইটা চাওকচোন, একেবাৰে সৰু সৰু গোটা ফুল, বহুত ভাল লাগিছে নহয়নে? আৰু ছাইড পটি দিয়া হৈছে ইয়াতে, ধুনীয়া লাগিছে নহয়নে? ইয়াৰ মাজত ফুল নাই, কিন্তু আঁচলৰ ফুলটোৰে ইমান ধুনীয়া দেখাইছে কাপোৰযোৰ। ইয়াৰ মেখেলাখন চাওক, সেই একেই ডিজাইন। আৰু এইযোৰ মেখেলা চাদৰৰ বোৱা মেখেলা চাদৰৰ ওপৰত ফুল নহয়, আচলতে এইটো ফেব্ৰিক কৰা হৈছে। চাওকচোন ডিজাইনটো ইমান মৰম লাগিছে নহয়নে? মোৰ হ'লে বহুত ভাল লাগিছে দেই। ইয়াৰে ছাইডত ময়ূৰৰ ডিজাইন কৰা হৈছে ছাইড পটিটোত। এইখন মেখেলা হয়। মেখেলাখনত এনেদৰে ডিজাইন কৰা হৈছে। আৰু বাকী কেইযোৰ মেখেলা চাদৰ আপোনালোকক পিছৰ ভিডিঅ'ত দেখাই আছোঁ।
কাৰণ এটা ভিডিঅ' দেখুৱাবলৈ অলপ দিগদাৰ হয়, ভিডিঅ'টো বহুত দীঘল হৈ যায়। আজিলৈ আহিছোঁ তেন্তে, ধন্যবাদ।